নমস্কাৰ সকলোকে মোৰ আন এটি ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আৰু এয়া ঝায়ু মাৰিবি তই ঝায়ু আৰু এয়া আছে তামোল আৰু এয়া মোৰ কাৰণে দেউতাই বনাই দিছে চাফা কৰিবলৈ প্ৰথমতে চাফা কৰিম কিচেনৰ ওপৰখিনি আজি মই পাকঘৰটো ধুনীয়াকৈ চাফা কৰিম এই ওপৰৰ টিকৰ এলাডখিনি ঝাৰু মাৰি দিছো এতিয়া ঘৰ হাৰি হাৰি লাষ্টত ফ্ৰিজটো হৰল লাগিছে জানটো মই এইপিনি ঝাৰু মাৰি আছো আৰু ধনটোৱে ওপৰলৈ চাই আছে চাওক চকুত ধুলি সোমাব কিচেনত যিমান ডিবা আছিলে সকলো ডিবা একেলগত গোট খুৱাই এতিয়া মই ধুনীয়াকৈ মোহাৰি আছো কেতিয়াবা শুকান কাপোৰেৰে আৰু কেতিয়াবা তিতা কাপোৰেৰে ধুনীয়াকৈ ডিবাখিনি মোহাৰি আছো তাৰ পিছত হৈ গ'ল মোৰ ধুনীয়াকৈ চাফা কৰি লগতে গেছ চুলা থোৱা জেগাখিনি ধুনীয়াকৈ মোহাৰিলো আৰু পাকঘৰৰ বাচনখিনি বাকী আছে সেইকাৰণে মই গোটেই বাচনখিনি বাহিৰলৈ উলিয়ালো আৰু কেইটামান ধুই ৰ'দত দিলো আৰু এই চাওক এতিয়া বাহিৰত উলিয়াই থৈ দিছো আৰু এতিয়া পাকঘৰত বাচন থোৱা জেগাখিনি ধুনীয়াকৈ মোহাৰিম আৰু লগতে পাকঘৰটো মুচি দিম আৰু এয়া আমাৰ পুখুৰী আৰু পুখুৰীৰ পৰা মই পানী আনিবলৈ গৈছো এতিয়া এয়া পানী ভৰাই ললো বাল্টিঙত আৰু এতিয়া লৈ আহি আছো এয়া মোৰ পাকঘৰটো মুচি হ'ল আৰু ফেনখন চলাই দিছো সোনকালে শুকাবলৈ আৰু বাহিৰত এতিয়া মই বাচনখিনি ধুই আছো মচি থৈছো প্ৰথমতে তাৰ পিছত ধুম বাচনখিনি মুচি হ'ল আৰু এতিয়া ধুবলৈ বুলি পানী ভৰাই আছো বাল্টিঙত এয়া কাম কৰি ভাগৰ হয় অলপ সময় শুলো তাৰ পিছত হ'ল সন্ধিয়া আৰু এতিয়া উঠি গা পা ধুই কাপোৰ পিন্ধি এতিয়া নামঘৰলৈ গৈ আছো হৰধন আৰু মই আৰু লগত আছে ককা আইতা এয়া আমি আমাৰ গোসাঁই ঘৰত সোমালো এয়া মা দেউতা আৰু হৰধন আনন্দ ভাব দেখো ৰোমাঞ্চিত তোমাৰ গাঁও পূৰ্বটো পৰাহে আছো লিংগি তুমি সৰ্বকালে কৃষ্ণৰ এয়া মায়ে গোসাঁই ঘৰত কীৰ্তন পঢ়ি আছে আৰু মই এয়া ইমান ডাঙৰ কৰা হয় কৃষ্ণ লীলা হৰি হৰি সমস্ত জানে ৰাম হৰি ৰাম গুৰু সেৱা কৰি আমি পাকঘৰলৈ সোমালো তাৰপিছত মই বনালো চাহ মাহঁতলৈ আৰু ডাঙৰ ধৰণলৈ বনালো বাটাৰ ব্ৰেড গৰম কৰি আছো ব্ৰেড আৰু লগতে পপকৰ্ণ আৰু এতিয়া চাহখিনি মাহঁতক দিলো লগত আপেল এটা কাটি ললো কাৰণ এই আপেলটো দিনতে কটা আছিলে বেয়া হৈ যাব এতিয়া হৰুধনে নিজে নিজে পপকৰ্ণ খাব পৰা হৈছে পপকৰ্ণ খাই আছে আৰু ডাঙৰ ধৰণে ফোনটো চাইছে পপকৰ্ণ খাই আছে লগতে মা আৰু দেউতাই এই সময়ত মহাভাৰত চাই টিভিত দিয়ে সন্ধিয়া এনেকৈ আমাৰ সন্ধিয়া ডেইলি সময়খিনি পাৰ হয়
সৰু ধন ককায়েকৰ কোলাত বহা দেখি ডাঙৰ ধনো ককায়েকৰ কোলাত বহিছে তেনেকে এটা উঠিলে আৰু এটাও আহি তেনেকে বহি থাকে ডেইলি আৰু এই ভিডিঅ'বোৰ আছিলে বিহুৰ কেইদিনমান আগতে সেইকাৰণে এয়া চাওক সৰু মায়ে দিনত পিঠাগুৰি খুন্দি আনিছে আৰু এতিয়া ৰাতি হ'ল সেইকাৰণে ফেনখন চলাই এই সান্দহগুৰিখিনি শুকাই আছে ফেনৰ তলত দিনত ৰদ ভালকে নিদিয়ে সেইকাৰণে এতিয়া ৰাতিয়ে ফেনৰ তলত ধুনীয়াকৈ মেলি দিছে শুকাবলৈ বিহুত পিঠা বনাবলৈ আৰু পিছে এই বিহুৰ ভিডিঅ'টি মই আপলোড কৰিবলৈ সময় পোৱা নাই আৰু আজি আপোনালোকৰ মাজত আগবঢ়ালোঁ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এয়া আমাৰ ৰাতিৰ থালি কণী আমলেট আৰু কণী আৰু আলু চব্জি বাই বাই মোৰ ব্লগটো আজি ইমানেই